বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিছোঁ আজি নতুন ভিডিঅ'তে। তো দেখিছে আজি এতিয়া মানে ৰখি আছোঁ, আমি ট্ৰেফিকত ৰখি আছোঁ। ট্ৰেফিকত এনেকুৱা ট্ৰেফিক লাগিছে গাইছ, অলপ দেখাই দিছোঁ আপোনালোকক। এতিয়া চেন্নাই টু বেংগলৰ হৈ আছোঁ, চেন্নাই টু বেংগলৰ হাইৰত এতিয়া গৈ আছোঁ আমি। অলপ এইখিনিতে মোবাইলটো অলপ ৰখাব লাগিব, কাৰণ এইখিনিত পুলিচ আছে। মোক এতিয়া পুলিচে মোবাইল এনেকৈ লৈ যাবলৈ দিব। চাওক ইয়াত ট্ৰেফিক, হাইৱে ট্ৰেফিক। এইটো কেনেকুৱা ট্ৰেফিক হৈছে দেখিছে? এইটো চাওক NL গাড়ী দেখুৱাই আছোঁ আপোনালোকে। মই কৈ আছোঁ পূৰা এতিয়া দেখিছে জাম, কিমান দূৰ জাম আছে আপোনাৰ। জামটো চাওক, ঠিক আছে, বহুত দূৰ জাম লাগি গৈ আছে। দীঘলীয়া যাম, এইটো চাইডে বহুত দীঘলীয়া লাইন যাম। এইটো মই গৈ আছোঁ এতিয়া মানে। এতিয়া যাম মই এতিয়া বেংগলৰ জিগনি বুলি কয়, জিগনি গৈ আছোঁ। মই মানে কাম কৰা জেগাডোখৰলৈ গৈ আছোঁ মানে। তাতো দেখাবলৈ একো নাই, কিনো দেখাম, হ'লেও মানে এনেই অলপ আপোনালোকক দেখাই দিছোঁ আজি। মানে অলপ আগতো আহিছোঁ, হ'লেও আজি বহুত দিনৰ মূৰত আহিছোঁ মানে। আজি দেখুৱাবলৈও মন গৈছে আপোনালোকক, অলপ দেখাই দিছে কাৰণে। সেইটো এনেকুৱাই আৰু সেইটো এৰিয়াটো অলপমান দেখাই দিছোঁ। ধুনীয়া লাগিছে বাৰু এনেই গধূলি পথ, মানে গধূলি পথ নাজানাটো দেখাই দিছোঁ অলপ আপোনালোকক। এতিয়া মানে এইটো মেটেৰিয়েল লোড কৰিবলৈ দিছে, এইটো মেটেৰিয়েলটো গাড়ী দেখিছে দেখুৱাম গোটেই গাড়ীখনত। অকল এইটো মেটেৰিয়েলে আছে লোড দিবলৈ দিছে। এইটো পেপাৰ ইয়াৰ, এইটো মেটেৰিয়েল আমি ভিতৰৰ পৰা দেখুৱাব নোৱাৰি, কিন্তু আজি প্ৰথম দেখাই দিছোঁ আপোনালোকক। এইটো মেটেৰিয়েলৰ লোড কৰি আছোঁ, ব'লক গাড়ীত মই লোড কৰিম আজি। কেনেকুৱা লাগে ক'ব। বসন্তী আমাৰ বসন্তীৰ ভিতৰত সোমাই আছোঁ মই এতিয়া। সেইফালে আগত গেট আছে। এতিয়া লোডিংটো কৰি লওঁগৈ আমি। এতিয়া আপোনালোকে চাই থাকক। দেখিব পাইছে গাড়ী পূৰা খালী, কোনোফালে একো নাই গাড়ী কণ্টেইনাৰত। অকল এইটোৱে লোডিং কৰিছোঁ মই। এইটো লোড কৰিছোঁ, এইটো দেখিছে চাই লওক। এইটো লোড কৰিলোঁ। जाम फिर में जाएगा डायरेक्ट। दिस इज बसंती चाबी इसको काम क्या लगे से क्या आगल लगा गाड़ी गई से দেখিছেনে নাই ভালদৰে নাজানো আৰু দেখুৱাবলৈ অলপ কষ্ট কৰিছোঁ অকণমান আপোনালোকক লুকাই পেলাই হ'লে। एंट्री मारಬೇಕು গাইজ। মই ভিডিঅ'টো ভিডিঅ'ত দেখাব নোৱাৰিলোঁ ভালকৈ, তো ভিডিঅ'টো অকণমান ইমান ভাল নহ'ল। যেনেকুৱাই হৈছে আৰু অলপ কষ্ট কৰিছোঁ। তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। তো আপোনালোকে এতিয়া লাইক এটা কৰি দিব মৰম পৰা, ঠিক আছে। আৰু নেক্সট টাইমত অলপ পাৰিলে মানে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। তো বাই বাই গাইজ।